নমস্কাৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত 12 নৱেম্বৰত সমগ্ৰ ৰাজ্যত নেশ্যনেল এচিভমেণ্ট সাৰ্ভে অনুষ্ঠিত হ'ব আৰু এই কথাটো আপোনালোকে জ্ঞাত যে ইতিমধ্যে মনোনীত কৰা এফআই সকলে নেশ্যনেল এচিভমেণ্ট সাৰ্ভেত আমাৰ বিদ্যালয়বিলাকত গৈ মান নিৰূপণ কৰিব এইখিনিতে উল্লেখ কৰিব খুজিছোঁ নেশ্যনেল এচিভমেণ্ট সাৰ্ভে সম্পৰ্কত মই ইতিমধ্যে দুটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আৰু ইয়াৰ যি লিংক সেই লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে গৈ চাব পাৰে শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আজিৰ এই আলোচ্য শিতানত আলোচনা কৰিম নেশ্যনেল এচিভমেণ্ট সাৰ্ভেত এফআই সকলে তেওঁলোকৰ লগত নিব লগা যি ফিল্ড নোট সেই ফিল্ড নোটৰ সম্পৰ্কত এই ফিল্ড নোটত কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব এফআই সকলে কেনে ধৰণৰে সেই ফিল্ড নোট পূৰ কৰিব আদি সকলোখিনি আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম এইখিনিতে উল্লেখ কৰিব খুজিছোঁ ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব আৰু আপোনালোকে ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাবলৈ যত্ন কৰিব আৰু যদি ভিডিঅ'টি ভাল পায় তেন্তে আন শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত শ্বেয়াৰ কৰিব প্ৰথমে জনাব খুজিছোঁ এফআই সকলৰ যি ফিল্ড নোট সেই ফিল্ড নোটত তিনি প্ৰকাৰৰ কুৱেশ্যন থাকিব প্ৰথমেই থাকিব এডমিনিষ্ট্ৰেটিভ অবজাৰভেশ্যন দ্বিতীয়তে চেম্পলিং ৰিলেটেড অবজাৰভেশ্যন আৰু তৃতীয়তে থাকিব সাৰ্ভে ৰিলেটেড অবজাৰভেশ্যনছ অৰ্থাৎ এই তিনিটা বিষয়বস্তুৰ প্ৰশ্নৰ উত্তৰ এফআই সকলে তেওঁলোকৰ যি ফিল্ড নোট সেই ফিল্ড নোটত লিপিবদ্ধ কৰিব লাগিব এফআই সকলৰ লগত থাকিব লগা এই ফিল্ড নোটত বিদ্যালয়খনৰ নাম বিদ্যালয়খনৰ ইউডাইচ কোড লগতে চেম্পল গ্ৰেড অৰ্থাৎ কোনটো শ্ৰেণীৰ বাবে সেই বিদ্যালয়খনত নেশ্যনেল এচিভমেণ্ট সাৰ্ভে অনুষ্ঠিত হ'ব সেই তথ্য ইয়াত লিপিবদ্ধ কৰা থাকিব এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম এফআই যি ফিল্ড নোট সেই ফিল্ড নোটত কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব সেই সম্পৰ্কত প্ৰথমে আহোঁ এডমিনিষ্ট্ৰেটিভ অবজাৰভেশ্যনছৰ যিবিলাক কুৱেশ্যনছ সেই কুৱেশ্যনবিলাকৰ বিষয়লৈ এডমিনিষ্ট্ৰেটিভ অবজাৰভেশ্যনছৰ Was the school aware of the survey team arrival? অৰ্থাৎ সাৰ্ভে টিম উপনীত হোৱাৰ কথাটো বিদ্যালয় কৰ্তৃপক্ষই গম পায়নে ইয়েছ আৰু নো যিটো শুদ্ধ বুলি ভাবে সেইটো আপুনি ইয়াত চাইক্লিং কৰিব দ্বিতীয়তে সুধিছে was observer present for the survey in the school অৰ্থাৎ বিদ্যালয়খনৰ সাৰ্ভেত অবজাৰভাৰ উপস্থিত আছিলনে তাৰ আপুনি উত্তৰটো দিব Did HM principal provide proper access to student attendance register? অৰ্থাৎ বিদ্যালয়ৰ প্ৰধানসকলে ষ্টুডেণ্টৰ ৰেজিষ্টাৰ দিয়াৰ কাৰণে আপোনাক সহায় সহযোগিতা প্ৰদান কৰিছিলনে এই কথাটো সুধিছে ইয়াত সুধিছে was a suitable room available for NAS? অৰ্থাৎ নাচ অনুষ্ঠিত কৰাৰ কাৰণে তাত ভাল ৰুম আছিলনে 5 নম্বৰতে সুধিছে where survey room benches lighting and ventilation in proper condition? অৰ্থাৎ সাৰ্ভে ৰুমত বেঞ্চ লাইটৰ যথোপযুক্ত ব্যৱস্থা ভেন্টিলেশ্যনৰ যথোপযুক্ত ব্যৱস্থা আছিলনে এই কথাটো সুধিছে where arrangement and provisions made for CWSN অৰ্থাৎ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰপাৰ এৰেঞ্জমেণ্ট কৰা হৈছিলনে এই কথাটো সুধিছে where covid norms followed কোভিডৰ যিবিলাক নিয়ম নীতি নিৰ্দেশনা আছে সেইখিনি পালন কৰিছিলনে did the HM staff extend support to smooth conduct of NAS অৰ্থাৎ বিদ্যালয়খনত নাচ সুকলমে অনুষ্ঠিত কৰাৰ কাৰণে বিদ্যালয় প্ৰধানৰ লগতে আন সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে আপোনাক ছাপোৰ্ট প্ৰদান কৰিছিলনে এই কথাটো সুধিছে আৰু প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টে যিটো উত্তৰ আপুনি বিচাৰি পাব আপুনি ইয়াত ফিল কৰিব লাগিব এতিয়া আহোঁ চেম্পলিং ৰিলেটেড অবজাৰভেশ্যন তাত চিৰিয়েল নাম্বাৰ 9ত আছে was a single section in the sample grade অৰ্থাৎ চেম্পল গ্ৰেড অৰ্থাৎ যিটো শ্ৰেণীত নাচ অনুষ্ঠিত হৈছিল সিংগল সেকশন আছিল নেকি এই কথাটো সুধিছে 10 নম্বৰ চিৰিয়েল নাম্বাৰ সুধিছে I had to use the sit and draw method it being a multiple section school for the sample grade if yes given section অৰ্থাৎ ইয়াৰ উত্তৰটো আপুনি yes বা no অংশত আপুনি লিখিব লাগিব I followed the instruction on the control sheet about selection of section and selection of sample batch for survey অৰ্থাৎ সেকশন নিৰ্বাচন আৰু স্যাম্পল বেচ নিৰ্বাচনৰ কাৰণে কন্ট্ৰোল শীটত থকা যি নিৰ্দেশনা সেই নিৰ্দেশনা মই ফলো কৰিছিলো yes no এই গুটিখিনি অংশ আপুনি যি ভাবে হেমতে ইয়াত ফিল কৰিব লাগিব এতিয়া আহো সাৰ্ভে ৰিলেটেড অবজাৰভেশ্যনছৰ কথালৈ সিৰিয়েল নাম্বাৰ 12ত লিখিছে did the survey take place in a fair manner according to you অৰ্থাৎ ভালকৈ এই নাচ অনুষ্ঠিত কৰা হৈছিল নে এই কথাটো সুধিছে সিৰিয়েল নাম্বাৰ 13ত লিখিছে was there any interruption from school teachers HM and staff during the survey অৰ্থাৎ কৈছে সাৰ্ভেৰ সময়ত আপুনি বিদ্যালয়ৰ প্ৰধান আন সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা কিবা ইন্টাৰাপ্ট পাইছিল নেকি এই কথাটো সুধিছে 14 নম্বৰ সিৰিয়েল নাম্বাৰত the distribution of the AT
and PQ took place as per control sheet. অৰ্থাৎ কণ্ট্ৰল শ্বীটৰ অনুসৰি এটি আৰু PQ বিলাক ডিষ্ট্ৰিবিউচন কৰা হৈছিল নে এই কথাটো সুধিছে। এটি মানে এচিভমেণ্ট টেষ্ট আৰু PQ মানে পিপলছ কুৱেশ্যনাৰী। তাৰ পাছত সিৰিয়েল নম্বৰ 15ত কৈছে দ্য ষ্টুডেণ্টছ ৱেৰ এক্সপ্লেইন দ্য PQ আইটেমছ ফৰ এনচিউৰিং ডেট দ্য কুৱেশ্যনছ আৰ কাৰেক্টলি আণ্ডাৰষ্টুড ফৰ কেপচাৰিং দ্য কাৰেক্ট ৰেছপন্স। পিপলছ কুৱেশ্যনাৰীৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাক ছাত্ৰ ছাত্ৰীসকলে ভালকৈ বুজাৰ কাৰণে আৰু শুদ্ধকৈ বুজা লগতে শুদ্ধকৈ ৰেছপন্স দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বিৱৰণ দি কোৱা হৈছিল নে এই কথাটো ইয়াত প্ৰশ্ন কৰিছে। আপুনি যিটো ভাবে য়েছ নো তাত আপুনি সেইটো চাৰ্কলিং কৰিব। সিৰিয়েল নম্বৰ 16 all the material were packed and handed over to the observer and no material unused was left at the sample school or with any sample school staff student etc. অৰ্থাৎ ইয়াত কৈছে যে সকলো ধৰণৰ OMR ইউজড আৰু আনইউজড OMR অবজাৰভাৰক প্ৰদান কৰা হ'ল। লগতে কোনো ধৰণৰ OMR বিদ্যালয় লগতে চেম্পল ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকি অহা নাই এই কথাটো সুধিছে। আপুনি যি তথ্য সেই তথ্যটো ইয়াত প্ৰদান কৰিব লাগিব। একেবাৰে শেষত ফিল্ড ইনভেষ্টিগেটৰৰ নেম অৰ্থাৎ আপোনাৰ নাম লগতে আপোনাৰ ছিগনেচাৰ আপুনি ইয়াত দিব লাগিব। আশা কৰিছোঁ এফআইসকলৰ ফিল্ড নোটৰ সম্পৰ্কত প্ৰস্তুত কৰা আজিৰ এই আলোচ্য সিদ্ধান্তে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে তেন্তে আন শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত শ্বেয়াৰ কৰিব। লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ইনফৰ্ম হাবৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম। চাই থাকিব ইনফৰ্ম হাব। নমস্কাৰ, টেক কেয়াৰ।